নামনিৰে ধুম মনতে পৰিছে নিশ্চয় সকলোৰে ভাল। তো আজি মই এটা ভিডিঅ' বনাম মানে এয়া বৰ্তমান আছোঁ আমাৰ স্কুলৰ গেটৰ আগত। এইফালে গাড়ী, সেইফালে গাড়ী, চবভাগে গাড়ী, মানে এটা কাৰ্যসূচী আছে। তো সৰুকৈ মই এটা ব্লগ বনাই আপোনালোকক দেখাবৰ চেষ্টা কৰিম। তো লাষ্টলৈকে চাই থাকোঁ ভিডিঅ'টো। তো স্কিপ নকৰিব। তো ইনফৰ্মেটিভ ভিডিঅ' এটা এইটো। তো চাই থাকোঁ পৰিৱেশৰ ওপৰত ভিডিঅ'। আজিকালি পৰিৱেশ কেনে কেছটো কেনেহেন আজি মানে গছপুলি ৰোৱা হ'ব মানে আমাৰ স্কুলখনত। এই এটা মানে গ্ৰীণ আৰ্মিৰ তৰফৰ পৰা মানে গছপুলি ৰোৱা হ'ব। তো চাই দিব লাষ্টলৈকে ভিডিঅ'টো। মানে আমাৰ ফৰেষ্ট অফিচাৰ আহি আছে মানে বলেৰত। তো মানে এতিয়া মানে আমাৰ গাড়ী ওখনৰ পৰা মানে গাড়ী দুখন আহিছিল। তো গাড়ী সেই দুখনৰ পৰা মানে পলিখিনি আজৰিব দিছে। মানে অলপ বৰষুণ দি আছে কিনা তো মানে কি ক'ম আৰু কোৱালিটিটো ইমান ভাল নহয়। চৰি মানে বেছিকৈ আকৌ ক'ব পৰা নাই মানে মানুহৰ মাজত কেনেকৈ ক'ম মানে ইমান। তো এইখিনিতে এটা কথা কৈ দিওঁ, মানে ইয়াত মানে বন বিভাগৰো মানুহ আহিছিল। মানে আমাৰ বাক্সা জিলাৰ যিটো বন বিভাগ আছে তাৰো মানুহখিনি আহিছিল। মানে পুলিচ কেইটা যে আপোনালোকে দেখি আছে, এই পুলিচ কটা মানে বন বিভাগৰে পুলিচ হয়। তো গছপুলি আছিল তেতিয়া আমি গাঁত চাত খান্দিছিলোঁ, মানে গাঁতখিনি খান্দিছিলোঁ। তো এতিয়া ৰোপণ কাৰ্যখিনি আৰম্ভ হৈ গ'ল। তো মানে আৰম্ভ তো মানে এতিয়া মানে আমাৰ খুৰা মানে পুলিখিনি ৰুই আছে। এয়া গ্ৰীণ আৰ্মি সেউজী ধৰণীৰ মানে লক্ষ্য সেউজীয়া ধৰণী এখনৰ। তো চাই থাকক ভিডিঅ'টো। হয়, এইটো মানে ভিডিঅ' ব্লগ কৰি থকা টাইমতে মানে এটা আৰু সেই হৈ গ'ল, মানে গিলাচ চাহ খাওঁ গিলাচ আমাৰ লাগছাৰে। তো এতিয়া চাহ খাওঁ গিলাচি এতিয়া মানে আমি তো এয়া চাওঁ আমাৰ স্কুলত আজি গ্ৰীণ আৰ্মিৰ মানে
পুলি ৰোৱা সেই হৈছে তো চাই থাকক গছ পুলিখিনি ৰুইছে তো চাই থাকক তো এইখানে আছে আমার ফরেস্টর জিপ আমার মানুহখিনিক লগি মানে পেকেট লাঞ্চৰে যোগাৰ কৰা আছিল তো পেকেট লাঞ্চ খাই লওঁ কি আছে দেখাম আজি মানে আমাৰ স্কুলত ফাৰ্ষ্ট টাইমৰ কাৰণে মানে নিউজ আহিছে এটা মনত ভালো লাগি আছে মানে বিৰাট এটা মানে এতিয়া নিউজতো উঠা নাপাওঁ কাৰণ মই ভিডিঅ' কৰিব লাগিব তো নিউজতো উঠা নাপাওঁ তো সেইকাৰণে আৰু আপোনালোকক দেখাই আছোঁ তো চাই দিয়ক আমাৰ এই অনুষ্ঠানটো আমি উদযাপন কৰি থাকিম যি মোৰ বন ধ্বংসযোগ্যৰ নিচিনা কিছুমান কাৰ্যকলাপ ব্যৱহাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ যি গ্ৰীণ আৰ্মিয়ে বা জিলা বন বিভাগে যিটো পদক্ষেপ লৈছে তাক আপোনালোকে কেনেধৰণে অব্যাহত ৰাখিম বুলি আলোচনা কৰিব এইটো আচলতে এটা উদ্দেশ্য আছে বন মহোৎসৱৰ উদ্দেশ্যটো এইটোৱে যে আমি যিটো লোকেল পিপল মানুহক মানে অনুপ্ৰেৰণা বা সচেতনামূলক আমি গছৰ যিটো গুৰুত্ব আমি গছটো কিয় ৰুব লাগে আৰু গছৰ পৰা আমি কি বেনিফিট উপকাৰিতা পাওঁ সেইটো আমি আচলতে এৱাৰনেছ কেম্পটো পাতিব লাগে কিন্তু আমাৰ ক'ভিডৰ বিভিন্ন সমস্যাৰ হেৰিৰ কাৰণে আমাৰ প্ৰট'কলৰ কাৰণে আমি এই মানে ৰিপিটতে আমি কোনো সচেতনামূলক বা আমি এৱাৰনেছ কেম্পটো অনুষ্ঠান কৰিব পৰা নাই গতিকে এনেকৈ আমাৰ গোটেই যদিও আমি অনুষ্ঠান কৰিব পৰা নাই কিন্তু আমাৰ যিটো এইমটো বুলি আমি প্ৰতিশ্ৰুতি লৈ আচলতে ওলাই আহিছিলোঁ আমি গ্ৰীণ আৰ্মি নাম লৈছোঁ গতিকে আৰ্মি যেনেদৰে এদিন কাম নকৰে প্ৰত্যেক দিনেই কাম কৰে ঠিক তেনেদৰে আমি সেউজীয়া পৃথিৱীৰ স্বাৰ্থত প্ৰত্যেক দিনে কাম কৰি যাবলৈ আমি আগবাঢ়ি আহিছোঁ আপোনালোকৰ মূল মটো কি আমাৰ মত এইটোৱে যে আমাৰ যি অগ্ৰজ আছিল অগ্ৰজসকলে আমাৰ কাৰণে এখন সেউজীয়া পৃথিৱী প্ৰদান কৰি থৈ গৈছে আৰু আমি আজিৰ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আমি নিজকে একজন প্ৰতিনিধি হিচাপে ভাবি আমাৰ অনুজসকলৰ স্বাৰ্থত এই সেউজীয়া পৃথিৱীখন আৰু যাতে অধিক সেউজীয়া ৰূপ প্ৰদান হয় সেই আশালৈ আমি ওলাই আহিছোঁ আমাৰ মত সেইটোৱে যে প্ৰকৃতিখন সদায় সেউজীয়া হৈ থাকক ভৱিষ্যত প্ৰজন্মক তোমালোকৰ যি মানে সমনীয়াসকল আছে তেওঁলোকক কি আহ্বান জনাব আমি আহ্বান এইটোৱে জনাম আমি যেনেকৈ এজাক স্বপ্নদ্ৰষ্টা বুলি কৈছোঁ আমি সপোন দেখিছোঁ তেনেকৈ সকলোৱে সপোন দেখি ওলাই আহক আৰু আমি নাম লৈছোঁ এটা আমাৰ বাতাবৰণত প্ৰভাৱ পেলাব কাৰণ আমাৰ বিদ্যালয়ত যিখিনি আজি তেখেতসকলে আহি গছ ৰোপণ কৰি দিলে এই গছ যিখিনি আমি ইয়াতে যেতিয়া ৰাখিম আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিলে এই গছ ৰোপণৰ কাৰ্যসূচীক দেখি তেওঁলোকে প্ৰেৰণা পাব আৰু প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে তেখেতসকলেও আমাৰ ল'ৰা ছোৱালীসকলেও এটা বিশেষ প্ৰেৰণা পাব বুলি আশা তো এতিয়া আমি প্ৰায় ভিডিঅ'টো শেষ কৰিবই হ'ব তো এতিয়া আমাৰ লগত দাদা আছে দুলুৰাজ দাদা তো অলপ কিবা কৈ দিয়ক গ্ৰীণ আৰ্মিৰ সদস্য হিচাপে কি ক'ম মানে সকলোৱে গছ গছনি ৰুৱক আৰু গছ গছনি ধ্বংস কৰিব নালাগে আৰু বন মহোৎসৱ হিচাপে নহয় সদায় গছ গছনি ৰুব লাগে মানুহে আৰু যিখিনি এতিয়া সকলোৱে যেনে কৰোণা মহামাৰী গোটেই হৈ গৈছে কিন্তু তাৰ মাজতো আমি ৰুইছোঁ মানে ডিষ্টেঞ্চ মেইনটেইন কৰোঁ সেইখিনিয়ে আৰু ঠিক আছে তো এতিয়া আমাৰ লগত আৰু আছে জিন্তু দা তো কৈ দিব এখেতেও কি আজি তাৰমানে হ'ল কি আমি এটা গ্ৰীণ আৰ্মি নামৰ গ্ৰুপ গঠন কৰিছিলোঁ তো গ্ৰুপ গঠন কৰা আমাৰ হ'ল ফেব্ৰুৱাৰী মাহতে গঠন কৰিছিলোঁ আমি পৰিৱেশৰ বাবে কিছুমান কাম কৰি আহিছোঁ গছপুলি ৰোপণ এনেধৰণৰ কাম আজি যিহেতু বন মহোৎসৱ আৰম্ভ হৈছে আৰু বন মহোৎসৱৰ এই প্ৰথম দিনটোত আমাক
আমাক মাতি আনিলে এইবাৰৰ বাক্সা সংমণ্ডলে মাতি আনি আজি কাৰ্যসূচীত আমাক যোগদান কৰালে। আমি সহায় কৰিলোঁ তেওঁলোকক। কাৰ্যসূচীটো খুব সুন্দৰভাৱে হৈ গ'ল, ভাল লাগিল, আচলতে বহুতখিনি ভাল লাগিছে। কাৰ্যসূচী সফল সমাপ্তি ঘটিল। তো এইখিনিয়ে সকলোৱে সেউজীয়া ভাল পাবলৈ লওক, সেউজীয়া পৃথিৱীৰ স্বাৰ্থত সকলোৱে আগবাঢ়ি আহক। আৰু এটা কথাটো মানে আজি যি মানে উদযাপনটো কৰিল এইটো মানে কি মানে এইটো মানে হ'ল কি, আজি বন মহোৎসৱৰ প্ৰথম দিন, আজি শুভাৰম্ভণি অনুষ্ঠান হৈ গ'ল আৰু এই এসপ্তাহ চলিব। 1 জুলাইৰ পৰা 7 জুলাইলৈ আচলতে বন মহোৎসৱ হয়। গতিকে সেইকাৰণে আমি বৃক্ষৰোপণ কাৰ্যসূচী ল'লোঁ। আজি সেই উদযাপনৰ সেইটোৱে মূল লক্ষ্য। আমাৰ গোটেই এতিয়া লাষ্ট এটাই কথা, গোটেই এডাল ঘৰত এতিয়া ঘৰত গাছ ৰুব লাগে, সেই কথা সকলোৱে ৰুৱক। তো এতিয়া আমাৰ চুনু খুৰা আছে, তো কিবা কৈ দিয়ক আজিৰ এই পৰিৱেশ বা আজি কামখিনি যে কৰিলোঁ তাৰে অলপমান বিষয়। আমাৰ মানে 1 জুলাইৰ পৰা বন মহোৎসৱ বুলি ধৰা হয় না। বন মহোৎসৱত প্ৰত্যেকে মানে একোজোপা গছ ৰুৱক আৰু আমাৰ পৰিৱেশটো সুস্থ কৰে। অইন দেশৰ নিচিনা বা অইন ৰাজ্যৰ নিচিনা আমাৰ হ'ব নালাগে, বা দিল্লীত কেনেকুৱা পৰিৱেশ হৈছে প্ৰত্যেকে দেখিছে। আমাৰ আগতীয়াকৈ সচেতন হ'ব লাগে আৰু প্ৰত্যেকে গছ ৰুৱক, আপুনিও ৰুৱক, আমিও ৰুৱক। তো সেয়ে কথাটো গোটেই গছ ৰুব লাগে। তো এতিয়া তো মানে এতিয়া চব কাৰ্যসূচী খতম হ'ল। তো এতিয়া লাহে লাহে বৰষুণ হৈছে, তো গোটেই গেল সেয়া চাওক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। দলঙৰ আছোঁ পূৰা বৰষুণ পৰি আছে। তো গুড বাই, অহা নেক্সট ভিডিঅ'ত লগ পাম।